নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেললৈ মই এটি নতুন কথা কোৱাৰ কাৰণে ভিডিঅ'টো বনালোঁ ভিডিঅ'টো চাব আপোনালোকে শেষ কৰি গোটেইখিনি কথা গম পাব কথাটো হৈছে ফাৰ্মাৰ আইডিৰ ওপৰত ফাৰ্মাৰ আইডি এটা নতুন আপডেট আহিছে বিগ নিউজ আপোনালোকে এইটো বিগ নিউজ বুলিও ক'ব পাৰি কাৰণ এতিয়াৰ পৰা কৰিব পিএম কিষাণ এতিয়াৰ পৰা হ'ব পিএম কিষাণৰ পইচা পাই নথকা সকলেও ফাৰ্মাৰ আইডি বনাব পাৰিব তাৰ ওপৰত এটি ভিডিঅ' অৰ্থাৎ ইমান দিনা পিএম কিষাণৰ অনলাইন হৈছিল যিসকলে ফাৰ্মাৰ মানে যিসকলে পিএম কিষাণ পাই আছিল অৰ্থাৎ পিএম কিষাণৰ পইচা পাই আছিল তেওঁলোকৰ কাৰণেহে আছিল এই ফাৰ্মাৰ আইডিটো তেওঁলোকেহে ফাৰ্মাৰ আইডি বনাব পাৰিব কিন্তু যিবিলাকে পিএম কিষাণৰ পইচা পাই থকা নাছিল অৰ্থাৎ পইচা পাই পোৱা নাছিল 2000 টকাটোৱে হওক তেওঁলোকে ফাৰ্মাৰ আইডিটো বনাব পৰা নাছিল এতিয়া তেওঁলোকে চৰকাৰৰ পৰা এটি নতুন আপডেট দিছে মানে যিবিলাকে নেকি পিএম কিষাণ পাই থকা নাই কিন্তু নিজৰ নামত মাটি আছে আপোনালোকে ফাৰ্মাৰ আইডি বনাই ল'ব পাৰিব অৰ্থাৎ এইটো এই কাৰণে দিছে পিএম কিষাণৰ পইচা যিবিলাকে পাই আছিল তেওঁলোককটো বাৰু লাগিবই আৰু যিবিলাকৰ নেকি পোৱা নাই তেওঁলোকক এই কাৰণে দিছে ইয়াৰ পিছত পিএম কিষাণ অৰ্থাৎ খেতিয়কৰ বাবে যদি কিবা সুবিধা আহে অৰ্থাৎ খেতিয়কৰ কাৰণে বিভিন্ন কিবা সুবিধা আহে আৰ্থিক সাহায্যই হওক বা ধানেই হওক কঠিয়াই হওক কিবা সাৰেই হওক এনেকুৱা কিছুমান সুবিধা আহে এইবিলাক সকলোকে নিদিয়ে এতিয়াৰ পৰা যাৰ নেকি ফাৰ্মাৰ আইডিটো থাকে তেওঁলোকেহে এই পিএম কিষাণৰ পইচাটো লাভ কৰিব গতিকে যিসকলৰ নেকি নিজৰ নামত মাটি আছে মেল ফিমেলৰ কথা নাই সকলোৱে কৰিব পাৰিব তেওঁলোকে ফাৰ্মাৰ আইডিটো বনাব পাৰিব আমাৰ ইয়াতে বনাব পাৰিব CSC আইডিৰ জৰিয়তে হ'ব বা অফিচত গ'লেও হ'ব আপোনালোকে য'তে নহওক কৰিব পাৰিব মই কৰিলোঁ এতিয়া ইমান দিন মানে এজনৰ আগতে চাইছিলোঁ পিএম কিষাণত এপ্লাই নথকা আধাৰ নম্বৰ মাৰি দিলে আহে ইউ আৰ নট ৰেজিষ্টাৰ্ড অন পিএম কিষাণ পৰ্টেল এনেকৈ আহে কৰিব নোৱাৰা আছিল এতিয়া চাৰ্ভাৰ খুলি দিলে অৰ্থাৎ আপডেট দি দিলে যে যিবিলাকে নেকি পিএম কিষাণৰ পইচা পাই থকা নাই তেওঁলোকে এই ফাৰ্মাৰ আইডিটো বনাব পাৰিব ইয়াৰ বাবে সেইখিনিয়ে ডকুমেণ্টছ লাগিব আধাৰ কাৰ্ড আধাৰ OTP যোৱা মোবাইল নম্বৰটো আৰু নিজৰ নামত থকা জমাবন্দী মাত্ৰ পিএম কিষাণৰ নিজৰ নামত মাটি থাকিব লাগিব ফাৰ্মাৰ আইডি বনাবলৈ হ'লে গতিকে আপোনালোকে সোনকালে ফাৰ্মাৰ আইডিটো বনাই লওক যদি কোনোবাই ইচ্ছা কৰে যাৰ নামত নেকি মাটি আছে কাৰণ কেতিয়াবা কিবা খেতিয়কৰ সুবিধা আহিলে যদি আপোনাৰ এই ফাৰ্মাৰ আইডিটো নাথাকে তেতিয়া আপুনি পিএম কিষাণৰ পইচাৰ লাভ নকৰে বঞ্চিত হ'ব তাৰ পিএম কিষাণৰ পইচা নহয় পিএম কিষাণৰ পইচা বাৰু ধৰক সেইটো বেলেগ কথা যাৰ নামত মাটি আছে তেওঁহে পাব এই মানে খেতিয়কৰ সুবিধাবিলাকো নাপায় আপোনালোকে খেতিয়কৰ কিবা ধৰক বস্তু কিবা যিয়ে নহওক সেইখিনি আপোনালোকৰ নাপাব বঞ্চিত হ'ব গতিকে যদি আপোনালোকে খেতিয়ক হয় বা পিএম কিষাণৰ পইচা পোৱা নাছিলে এতিয়া ফাৰ্মাৰ আইডি বনাব পাৰিব কাৰণ বেলেগ মাটি থাকিলেই হ'ল খেতি কৰা মাটি হ'ব লাগিব আপোনালোকে ফাৰ্মাৰ আইডি বনাব পাৰিব এইটো এনেকুৱা কাৰণেও হ'ব পাৰে হয়তো এতিয়ালৈ একচুৱেলি একজেক্টটো কোৱা নাই কাৰণ যিবিলাকে নেকি কিছুমানে পিএম কিষাণ পাই আছে দেউতাকৰ নামত মাটি আছে কিন্তু পুতেকে ধৰক পিএম কিষাণ পাই আছে কিন্তু পুতেকৰ নামত মাটি নাই এতিয়া পুতেকৰ নামত মাটি যেটো নাই তেওঁতো ফাৰ্মাৰ পইচাটো পাব লাগিব কাৰণ খেতিয়ক হয় গতিকে হয়তো দেউতাকৰ আইডিৰেও হ'ব পাৰে কাৰণ এতিয়া দেউতাকে যদি পিএম কিষাণ পাই থকা নাছিল আগতে কৰিব নোৱাৰিছিল কিন্তু এতিয়া তেওঁ ফাৰ্মাৰ আইডি বনাব পাৰিব গতিকে ফাৰ্মাৰ আইডিটো তেওঁ দেউতাকৰ নামত বনাই লওক যদি পুতেকে পিএম কিষাণ পাই আছে বা পুতেকে ফাৰ্মাৰ আইডি বনাব পৰা নাই তেনেকৈ ধৰক যাৰ নামত মাটি আছে বনাই লওক এই আইডিটো দেউতাকৰ আইডিৰেও হয়তো পুতেকৰ কাম আহিব পাৰে কিবা তেনেকুৱা কৰিবও পাৰে বাৰু এইটোৱে সোনকালে কৰি লওক আগতে যদি কোনোবাই কৰা নাই তেওঁলোকেও কৰক আৰু নতুনকৈ যিবিলাকৰ নেকি নিজৰ নামত মাটি আছে কিন্তু পিএম কিষাণৰ পইচা নাপায় আপোনালোকে ফাৰ্মাৰ আইডিটো বনাই লওক এইখিনি আছিলে ধন্যবাদ ভিডিঅ'টো চাব সকলোৱে শেষলৈকে চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কিবা জানিব লগা থাকিলে আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ